এছিয়াৰো কাইলৈ আগৰ ফেৰীখনত গুচি গৈছে টিকেট চিকেট নাথাকে এতিয়া আমি আৰু টিকেট কাটিলোঁ তাতে গমেই মানে টিকেট যে কাটিব লাগে উঠিব দিছে উঠি গৈছে এনেকৈ তাৰপিছত উঠিলোঁ উঠাৰ পিছত বেলেগ নাই অলপ ফাইন ভৰিলোঁ 100 টকাকৈ ফাইন লৈছে আমাক সেয়ে আৰু বেলেগ নাই হেল্ল' গাইজ ৱেলকাম টু ৰহলা ব্লগ এতিয়া আমি যাবলৈ ওলাইছোঁ ক'ত যাম সেইটো পিছত ক'ম বাৰু আগে ইহঁতৰ ওলাইছে চাই লওঁ আহক কি হ'ল ৰখি আছোঁ হৈছে অ' বা হৈছে না ওলা অঁ আপি চালি কি হ'ব তোক নাছে যি আপি তোক নহয় কাকই নাছে এৰে আপি নিজৰ নিজৰ কামত ব্যস্ত থাকে ভাই যা এ কি দে গালি পাৰিম নে কি কৰিম হা দে তালা মাৰি থৈ দিবা দি তালা মাৰি থলে কাইলেতো এতিয়া কোনো মাতা নাটা নাই কোনে কেনেকৈ খুলিবহি হা কৰি থাকিব মানে কি ইয়াতে মৰি যাব ভকতে পেহতে নিজে আহিব লাগিব নিজে খাব লাগিব টাইমটো দেখো ভাই 10টা বন্ধ কথাই আমাৰ জছ মৰা নাই ইণ্ডিয়ান মিউজিয়াম পাই গ'লোঁ ইণ্ডিয়ান মিউজিয়াম পোৱাৰ আগত এই ছানগ্লাছ ল'লোঁ কেনে লাগিছে ক'ব মাত্ৰ 50 টকাত ল'লোঁ এইটো হৈছে ইণ্ডিয়ান মিউজিয়াম আবি হাম যা ৰাহে ইণ্ডিয়ান মিউজিয়াম টিকেট কাউণ্টাৰ এইটো ইয়াত টিকেট কাটি আছে জিন্টুহঁতে ঐ জিন্টু এইযোৰ ল'লোঁ কেনে লাগছি কিমান ল'ব লাগে এই আমাৰ অসমৰ হিচাপত কৈছোঁ 80 টাকা অসমৰ হিচাপত অসমৰ 80 টাকাতে ল'ব হয় যায় একানা দিব দোকানী নামটো কলি তাক কিমান ল'ব লাগে অসমৰ হিচাপত 150 টাকা ঠিকে আছে 100 টকা কমত পালোঁ মই 50 টকাত গাইজ টিকেট কাটিলোঁ আমাৰ ইণ্ডিয়ানৰ কাৰণে পাৰ পাৰ্চন 50 টকা আৰু তাৰ দোকান নে কিমান ফৰেইনাৰৰ কাৰণে 500 আৰু লগতে ভিতৰত ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী কৰিব লাগিলে মোবাইল চাৰ্জ লাগিব এক্সট্ৰাকৈ 60 টকা আমি মোবাইল চাৰ্জাৰটো কিনিলোঁ আৰু টিকেট মানুহৰ টিকেট আৰু মোবাইলৰ টিকেট এতিয়া আমি ভিতৰত যাম কাইলৈ তই আৰু পিছফালৰ মানুহ আগে দেখি তোক কেচেন বা অঁ কিয়া কেনে আছ মই কথাটো চেক কৰিছিলোঁ মোক কাৰ গুটি লাগিছে চেক কৰাতে কেনে লাগছি কাটি লাগি গৈছে এইটো আছিল মাৰ্চেল উড কিবা কিবি আছে এইবিলাক চিম্পলি ইণ্ডিয়ান মিউজিয়ামত মানে কিছুমান বস্তু ৰখা হৈছে মিউজিয়ামত যি ৰাখে সেনেকুৱা টাইপৰ আৰু সংস্কৃতি হিষ্ট্ৰী সেইবিলাক থাকে এইবিলাক আপোনালোকে আহিলে চাব পাৰিব জাষ্ট নলেজৰ কাৰণে বিশেষ চাব লগা একো নাই জানিব যদি বিচাৰে কিবা কিউৰিয়চিটি আছে জানিবৰ কাৰণে হিষ্ট্ৰী সংস্কৃতি কালচাৰ তেনেহ'লে মিউজিয়ামত আহিলে আপোনালোকে গম পাই যাব কেনেকুৱা কি কালচাৰ আছিল এইবিলাক গাইজ এইটো জীৱাশ্ম অধ্যয়নৰ ৰুম ইয়াত জীৱাশ্মবিলাক কালেক্ট কৰি ৰাখি থৈ দিছে সংৰক্ষিত কৰি মতে মানুহ জাতিটো আছিল এনেকুৱা তাৰপিছত মাছ ধৰাডাল এনেকুৱা অলপ অলপকৈ চিধা হেৰি বৰ্তমান এইটো চব হাতীৰ জকা এইটো হাতীৰ জকা কি হেল্ল' গাইজ মানে কি হ'ল ইণ্ডিয়ান মিউজিয়াম হ'ল এইটোৱে তাৰ পৰা আমি ওলাই আহিলোঁ তাত চাব লগা ঠিক তেনেকুৱা নাই মানে জ্ঞান আহৰণ কৰা কিন্তু আমি জ্ঞান আহৰণ কৰা ল'ৰা ছোৱালী নহয় নে ল'ৰা নহয় আমি জ্ঞান ছোৱালী বুলি কৈছিলোঁ দেই মানে এতিয়া আমি কি তাহাঁতক থৈ আহিছোঁ তাতে জ্ঞান আহৰণ কৰি থকা অলপ জিন্টুহঁতে আমি অলপ মাৰ্কেটিঙত আছোঁ হাতী ঘোঁৰা চাই আছে মিউজিয়ামতো দেখি চাব লগা হৈছিল চালোৱে বাজাৰ কৰি আহিব আকৌ বাজাৰ নগ'লোঁ অলপ চলপ কিবা খালোঁ এতিয়া দেখা নহ'ল যিয়ে নহওক বাৰু এতিয়া আমি যাম ক'ত আলিপুৰ চিৰিয়াখানা আহিছিলোঁ আমি চিৰিয়াখানা বুলি কিন্তু কি কৰিব আৰু উপায় নাই বেড লাক চাওক বন্ধ
বাহিৰৰ পৰা হ'লেও চাওঁ আৰু প্ৰতি বৃহস্পতিবাৰে চিৰিয়াখানা দৰ্শকের জন্য বন্ধ থাকিবে। যদি কোনো সরকারি ছুটির দিন বৃহস্পতিবার হয় তাহলে ওই দিন চিড়িয়াখানা খোলা থাকিবে এবং পরবর্তী কাজের দিন চিড়িয়াখানা বন্ধ থাকিব। মই শকত কাৰণে মোক পুৰা অকলে দিছি সিহঁতে 5জন 20 কালে মাজত গৈছে। নো প্রবলেম হা নো প্রবলেম Agam bakal jese aksu umar dihirin di sini jai. থাকা বেছি খুঁজা লাগিব। আমি বৰ্তমান আছো টেক্সি গাড়ী। এতিয়া অটোৱালা গান মন ভাই আজি কি গান গাবা? ট্যাক্সি গাড়ি লই যাম বাবু ঘাট হাইওয়ে তবে যাবি লগত বঢ়িয়া। অপনন্দের মুন্ডা আমি আহি পালো বাবুঘাট। বাবুঘাটৰ দৃশ্য চাই লওক। এয়া জিন্তু দৃশ্য দেখুৱাক জিন্তুক নহয়। সৰি জিন্তু। হা ভাই বাবু ঘাট আছে নেকি? আমিও আমাকো দেখাব লাগে। ঠিক আছে দেখাইছো। এয়া চাওক বাবুঘাট, এই ডাঙৰ ডাঙৰ জাহাজ আছে। এয়া চাওক কিমান ধুনীয়া নাজাৰা। গাইজ আমি বৰ্তমান বাবুঘাটত খোজকাঢ়ি আছো। হ্যাঁ। চাব লগা বেলেগ একো বস্তু নাই। এখন পাৰ্ক, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ পাৰ্ক। আপুনিও আহি জিৰাব পাৰে। ৰেষ্টৰ পাৰ্ক। ইয়াৰ পৰা হাওৰা ব্ৰিজ যাব পাৰি, জাহাজত যাব পাৰি। জাহাজত কৈছে আমি বিচাৰিছোঁ, খোজকাঢ়িছোঁ, সুধি আছোঁ, পোৱা নাই। তাতে উঠি হাওৰা ব্ৰিজত যাম। উঠি পোৱা নাই, উঠি চালো হয় এবাৰ ন। তাকেইটো এতিয়া উঠিম আমি। কাইলৈ এটা আগত যা আছে বিচাৰি আছে, এইকেইটা কাইলৈ সুধি আছে, আমি বকি আছোঁ। এই ৰাতে উঠি নেকি তাতে? হা চাও ৰিভাৰ ট্ৰেফিক পুলিচ দেখছা মানে ৰিভাৰ নদীত ট্ৰাফিক পুলিচে ট্ৰাফিক ৰুল থাকেতো। এই কাইলৈ আকলা আকলি যাই থাকে। কাইলৈ কাঞ্চি নে কি কোটাই কাঞ্চা না কি? বুঢ়া বুঢ়া মানুহ তোৰ ৰাজুন লৈ পিন আছে তোৰ নাই ন? কিমান দেখা বোলো মোৰো তাই বেলেগে আহি খোজকাঢ়ি কিনে এইটো নল'লে ভাল নহয় কেনবা দেখা মানুহ আছে বান্দাৰ আনবা হয় নেকি? কথাটো বান্দাৰ নাপায়। মানে গাৰ্লফ্ৰেণ্ডে বহি আছে, গাৰ্লফ্ৰেণ্ডে বহি আছে। আমি আপাক আপাই লগ ধৰি আছোঁ। একো নাই দে, আহিব এদিন আমাৰো দিন। ফাইনেলি আমি পালোঁ হাওৰাৰ ঘাট পালোঁ। এতিয়া আমি তাত উঠিম, উঠি কেনে এপাক আমি ফুৰিম। ইহঁতে আহি মানে যিটো যিয়ে নহওক হাওৰাক লৈনে যাব না হাওৰা ব্ৰিজ যিয়ে নহওক বাৰু তাকালৈকে যাম। আপোনালোকে চাই থাকক। কিন্তু ইয়াতে এতিয়া ফটো উঠি আছে, আহাই নাই ভাই। ফটো উঠছি আৰু কিছু জল না হলে জীবন মরুভূমি, জল বাঁচান জীবন গাইজ আমি এতিয়া পালোঁ হাওৰা ব্ৰিজ। এইফালে আমি এইফালে হা মানে আমি টিকেট কাটিব হৈ গৈছে। দৌৰা দৌৰিতে উঠি এতিয়া কি বা হয়, ফাইন চাইন ভৰিব লাগিব পাৰে আৰু উপায় নাই আৰু কি কৰিব লাগে চাওঁ। আমি আহি পালোঁ এতিয়া হাওৰা। মানে কি হ'ল লাজ লগা কথা, লাজ লগা নহয় আচলতে। মানে কি হ'ল সিহঁতে আহি পোৱা নাছিল, ফটো মাৰি আহিছিল, ক'ৰবাত আছিল। তাৰপিছত আমি দৌৰা দৌৰিকৈ আহিলোঁ। জাহাজখনত আমি দুয়ো উঠিলোঁ, সিহঁতে উঠিব নাপলা। আপুনি টিকেট কাটিব লাগে নেকি গম পোৱা নাছিলোঁ এনেকৈ। তাৰপিছত উঠিলোঁ, উঠাৰ পিছত বেলেগ নাই, অলপ ফাইন ভৰিলোঁ। 100 টকাকৈ ফাইন লৈছে আমাৰ নেকি। সেয়ে আৰু বেলেগ একো নাই, এইগিলা হয়ে আৰু এনজয় বুলি ভাবি লৈছোঁ। গাইজ কি ঘটনা আছে, আমাৰ অলপ দেৰি হৈছে। ঋষি আৰু কাইলৈ আগৰ ফেৰীখনত গুচি গৈছে, টিকেট চিকেট নাথাকে। এতিয়া আমি আৰু টিকেট কাটিলোঁ, তাতে গমেই মানে টিকেট যে কাটিব লাগে। উঠিব দিছে, উঠি গৈছে।
এতিয়া কি বা হয় তাতে এতিয়া তাহাঁতৰ টিকেটটো মই কাটি লৈছোঁ এতিয়া যাম তাতে ৰখি আছে ফোন কৰিছোঁ আকৌ কোৱা নাই বুলি কৈছে অলপ ফেৰি দিছোঁ আমিও একেলগে আপোনালোকৰ লগত কালিয়া আৰু এতিয়া বাজি পাৰ হৈ গ'ল ইয়াতে দেখোন আহিব নাই আহিব আহিব না বেলেগ গীতি দিছে দে হেন্দক বেলেগ জাহাজত আহি দিছে চিনি পোৱা নহয় তোৰ দৰে নহয় নহয় হাওৰাত আমাৰ ৰুম হৈছে বড় বাজাৰ বড় বাজাৰ গাড়ীত কৰি লৈ যাব ভয় লাগি গৈছিল ভাই ভয় লাগি গৈছিল টিকেট নাকাকে আহিছ কেইটকা হচ্ছ 100 টাকা দিও 200 টাকা গাইজ আমি আহি এই হাওৰা ষ্টেচন পালোঁ আমি 100 টাকাকে ফাইন ভরলো বেলেগ নাজনা নুনকে এটা বস্তু দিম তহঁতে আৰু ফটো মাৰি নাথাকিয়া নেকি আমাকো ফাইন ভৰা থাকো অ ভাই অলপ অলপ অসমত দৰে খানা পা মান লাগছি না অসমত দৰে আণ্ডাৰগ্ৰাউণ্ড অলপ অসমত দৰে খানা পা মান লাগছি না ঠিক আছে ভাই খানাটো খাই কেনে লাগিল খানাটো খাই কেনে লাগিল মানে ইমান বয়ো না 70 টকা মাছ খান অলপ মানে এৰে মানুহ ইনকে খাই যায় এনেকৈ খাই আমাৰ খোৱা ষ্টাইলটো বেলেগ না ঠিকে আছে বাৰু ঠিকে আছে যি নহওক দালি আলু ভাজা অলপ অসমৰ দৰে যেন খানা লাগছি মানে ইয়াতে মাংস মাছ মাংস খাই মানে অলপ সেই লাগি গৈছিল এতিয়া সেই অলপ মাছ চাছ বা নিৰামিষ ভাত সেনেকুৱা টাইপৰ পালোঁ মানে ভাত তাত নাপায় তেনেকৈ বিৰিয়ানী পায় গাইছ হাওৰা ব্ৰিজখন আমি পানীৰ তলৰ পৰাই দেখাইছিলোঁ এটাৰ পৰাই দেখাইছিলোঁ এতিয়া বৰ্তমান আমি ওপৰৰ পৰা দেখাইছোঁ আমি হাওৰা ব্ৰিজৰ কাষেদি আমি বৰ্তমান খোজ কাঢ়িছোঁ এইখনে হৈছে হাওৰা ব্ৰিজ কিমান ডাঙৰ ব্ৰিজ এটাও এতিয়া আমি খোজ কাঢ়িম এইখন এখন কণ্টি লেভেল বেলেঞ্চ ব্ৰিজ হয় য'ত এটাও খুটা নাই আমি ভালকৈ কম অলপ দেৰিকৈ ভালকৈ কম এনেকৈ চাই লওক মানে গাইছে এখন বেলেঞ্চ কেণ্টিলিভাৰ ব্ৰিজ তাৰ মানে মাজত ইয়াত খুটা নাই ছাইডতে যি খুটা আছে আৰু এইখন হুগলী ৰিভাৰৰ পাৰত আছে ৱেষ্ট বেংগলৰ আৰু এইখন 1943 চনত ইনাগুৰেট কৰিছিল এই হাওৰা ব্ৰিজখনে ৱেষ্ট বেংগলৰ হাওৰা আৰু কলকাতা চিটিক কানেক্ট কৰে আৰু এইখন ব্ৰিজ পন্টুন ব্ৰিজক ৰিপ্লেচ কৰি বনোৱা হৈছে আৰু 1965 চনত এইখন ব্ৰিজৰ নাম ৰবীন্দ্ৰ সেতু কৰি দিছে ৰবীন্দ্ৰনাথ ঠাকুৰক সন্মান জনায় তথাপিও এইখন ব্ৰিজক মানুহে হাওৰা ব্ৰিজ বুলিয়ে জানে আৰু এই ব্ৰিজখন গোটেই ৱৰ্ল্ডৰ ভিতৰত কেণ্টিলিভাৰ ব্ৰিজৰ ভিতৰত 6 নম্বৰ ব্ৰিজ হয় দীঘলৰ ক্ষেত্ৰত সো গাইস আমি অলপ ফুৰি চুৰি মানে কৰবা আহিলো বহুত খুচুৰ আজি চিৰিয়াখানাত গ'লোঁ ফাৰ্ষ্ট চিৰিয়াখানা বন্ধ তাৰপিছত ইণ্ডিয়ান মিউজিয়াম গ'লোঁ ইণ্ডিয়ান মিউজিয়ামত অলপ কিবা কিবি চালোঁ তাৰপিছত অলপ মাৰ্কেট ঘূৰিলোঁ হেৰি এতিয়া অলপ ফুৰিব যাম আৰু এতিয়া আৰু অলপ ফুৰিব যাম গধূলিকৈ ব্লগটো এণ্ড নকৰোঁ নেকি এতিয়া ব্লগটো এণ্ড কৰি দিলে হ'ল সো গাইস যেতিয়া ভিডিঅ' চাই আমাৰ ভাল লাগিছে আৰু কলকাতাৰ ভিডিঅ' আৰু আহিছে আৰু 4-5টা ব্লগ আমাৰ আছে দি দিম ঘৰত যাম যদি এডিট কৰি দি দিম যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আৰু গানটো চাওঁ অলপ